জয় হিন্দ সকলোকে। আমি তিনিওটাই আমাৰ থানাৰ পৰা ওলাই আমি এখন বজাৰলৈকে গৈ আছোঁ। তো সেই বজাৰখনত বহুত কিবা কিবি বস্তু ওলায় আৰু জানে বজাৰত কি ওলায়, কিন্তু স্পেচিয়েলি কুকুৰ ওলায় বুলি শুনিছোঁ, বেবী ডগ। তো বেবী ডগবিলাক চাই আহোঁ, যদি পচন্দ লাগে কিনিম আৰু আপোনালোকক দেখুৱাম। এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ এই ৰ'দে ৰ'দে, কিমান ৰ'দ চাওক, অৱস্থা নাই। তো গৈ আছোঁ, এতিয়া পাম আৰু বেছি দূৰ নাই, পাওঁ পোৱা হৈছে। বহুত গৰম লাগিছে, ইয়াৰ গৰম লাগিছে, চাৰ্ট খুলিয়ে দিলে। আহিবা কিবা কবি, কিবা কবি। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংকছ ব্ৰ'। তো কৰি দিবি আপোনালোকে কৰি দিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ চব কৰি দিব। আকৌ আহি থাকিব। তো মজা মজা ভিডিঅ' পাই থাকিব। তো বহুতখিনি আগবাঢ়িছোঁ আপোনালোকৰ কাৰণে, আপোনালোকৰ ছাপোৰ্টত আৰু আগবাঢ়িবৰ কাৰণে আপোনালোকে সহযোগ কৰক। তো গতিকে এতিয়া আপোনালোকে মোৰ লগে লগে গৈ থাকক বজাৰলৈকে। তো এতিয়ালৈকে বাই বাই, বজাৰ দেখুৱাইছোঁ আপোনালোকক। পাওঁ হৈ গ'ল, মানে পালোৱে আৰু বজাৰ। এয়া দেখিছে বগা বগা, এয়া বজাৰ আহিলা প্ৰায় 10 কিলোমিটাৰ খোজকাঢ়ি আহি এতিয়া আমি বজাৰ পাম আৰু বেছি দূৰ নাই, পালোৱে। এয়া আমি বজাৰ পাই গ'লোঁ। ঠিক সৰু সৰু টিকলা টিকলি ঢেকীয়া বিক্ৰী কৰি আছে। কুকুৰ ক'ত, কুকুৰ দেখা নাই যে। পুৰা বজাৰ বহিছে ধুনীয়াকৈ, ৰাস্তা ৰাস্তা নাই নহয়। এইটো কুকুৰ, এইটো কুকুৰ চাব আহিছিলোঁ, মনোৰঞ্জনে দেখাই দিলে এইটো কুকুৰ হৈ আছে বোলে। আৰু আমিতো ৰাতিপুৱাই আহিব লাগিব। কিন্তু আমাৰ প্ৰাণৰ অৰণ্যখন আজি সংকট কৰা হ'ল। গতিকে ৰাইজ আহক, ওচৰ চাপি আহক, ৰক্ষা কৰক, ৰক্ষা কৰক, ওচৰ চাপি আহক। আপোনাৰ কি হৈছে, কিয় আপোনালোকে ইমান চিন্তা কৰিছে? আমিতো আপোনালোকৰ লগত আছো নহয়। আপোনালোকৰ নিচিনা মানুহবোৰেতো আমাক ধ্বংস কৰি আছে। ৰ'ব, বিশ্বাস কৰিব নোৱাৰি। মানুহ আৰু জীৱ জীয়াই থাকিবলৈ এটা হয়, মানুহ আৰু জীৱ জীয়াই থাকিবলৈ এটা সুন্দৰ পৰিৱেশৰ প্ৰয়োজন, আৰু তাৰ বাবে লাগিব বায়ু, পানী, সেউজীয়া গছ গছনি। কিন্তু এই নগৰীকৰণ, বনাঞ্চল আৰু জলাশয়বোৰ পুতি পেলাৰ ফলত পৃথিৱীখন ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত বনাঞ্চলৰ মৃত্যুৰ কাৰণে আৰু আমাৰ অৰণ্যসমূহ ক্ৰমাৎ লুপ্ত হ'বলৈ ধৰিছে, যাৰ ফলত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু জলবায়ুৰ পৰিৱৰ্তন হৈছে, আৰু মেৰু অঞ্চলৰ বৰফ গলিবলৈ ধৰিছে, সাগৰৰ স্তৰ বৃদ্ধি পাইছে, যাৰ ফলত দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল মহা সংকটত পৰিছে। আৰু পৰিকল্পনা দুয়োটাই আছে। পুনৰ ৰাইজ, আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে AFDৰ সমৰ্থনত অসম চৰকাৰে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অসম প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰিছে। এই প্ৰকল্পটো বন আৰু জৈৱ বৈচিত্ৰ্য বাটৰ নাট হৈছে ধুনীয়াকৈ। তো বাটৰ নাট দেখুৱালোঁ আপোনালোকক অকণমান। এতিয়া আমি যাওঁগৈ লাহে লাহে। পদিনা বিচাৰি গৈ আছে। পদিনা লোৱাত ব্যস্ত আমাৰ ল'ৰা। পদিনা খাই হেনো। কি হ'ল পদিনা খালে কি কি হয়? পদিনাৰ মালিক ক'ত? দোকানী আহিলে এতিয়া। বাটৰ নাট চাব গৈছিলে, বাটৰ নাট চোৱাত ব্যস্ত। এইফালে বস্তু কিনিব আহিছে, মানুহ নাই, দোকানী নাই। কি ক'লে দাদা আপুনি? দেউতা মাখিয়ে মুখে খালে। খালে যিমান খালে খাবলৈ, মাখি কিমাননো খাব? মানুহ মাৰিয়ে খাই। নামটো মানুহটোৰহে নাম। দাম কৈছে আমি ল'ব নোৱাৰিলোঁ দেই। বাপৰে বাপ, দাম ন? গৰৈ মাছৰ যিটো দাম ক'লে আমি ল'ব নোৱাৰিলোঁ, ইমান পইচা নাই আমাৰ তাত। তো
নলওঁ গাহৰি খাম গাহৰি খাম এতিয়া আমি গাহৰি ল'ব গৈ আছোঁ মানুহটো চাফা আছে লৈ ল'ম এতিয়া মনোৰঞ্জনে গাহৰি ল'ব কিনিবৰ কাৰণে গৈ আছে লৈ ল'লোঁ এতিয়া গাহৰি লৈ আমি বেলেগ কিছুমান বজাৰ কৰি লওঁ ধুনীয়াকৈ কি দৈ এইটো খাবলগীয়া হৈ আছে দৈ লোৱাত ব্যস্ত দৈ ল'লে ইয়াৰ ভিতৰত আছে দৈ বাঁহৰ চুঙাৰ দৈ খাই মজা লাগিব বাঁহৰ চুঙাৰ দৈ এইবিলাক খাই জুতি লাগিব আমি খাম তিনিওটাই বাঁহৰ চুঙাৰ দৈ এনেকৈ লৈ ল'লোঁ আপোনালোকে খাই চাব খাই পাইছে যদি জনাব কেনেকুৱা লাগে মই আজি ফাৰ্ষ্ট খাম এইবাৰ গৈ আছে কিবা কি লোৱা মনত ঔটেঙা আহিছোঁ হাতে খোজকাঢ়ি আহিছিলোঁ এতিয়া উপায় নাই সোনকালে গৈ পাব লাগে গাহৰি বনাই খাব লাগিব তো গতিকে গাড়ী আহি গ'ল গাড়ীত উঠোঁ তই মাজত যা এই মই মাজত যাম নেকি নাযাওঁ ঠিক আছে মই মাজতে অৱশেষত আমি কুকুৰ নাপালোঁ তেনেকৈ ঘূৰি যাব লগা হ'ল কুকুৰবিলাক ইয়াতে পোৱা যায় এইখিনি জেগাতে এইখিনিতে বিক্ৰী কৰিব আনে তো আমি নাপালোঁ আহি পালোঁ এতিয়া গাহৰি বনোৱাত ব্যস্ত পূৰা গাহৰি বনাই আছে ল'ৰা বেচেৰা ধোৱাৰ অৱস্থা নাই তাত তথাপি গাহৰি খাবই তাৰ মানে সিফালে এটা লেংটা হৈ কিনে চাওক এনেকে দিম তোকে গাহৰি বোলে নাখায় জিন্দগীত খোৱাৰ টাপত গাহৰি নাখাওঁ কৰিছে চাওক ভোকা গাহৰি মাংস দি ভাত খাব লাগিব আৰু তো ভিডিঅ'টো ইমানতে এৰিছোঁ সকলোকে বাই বাই